আসাম জব চেনেলটোৰ সমদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকৰ বাবে আমি লৈ আনিছোঁ অসমৰ বিভিন্ন বিভাগৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট ছেক্টৰৰ জব। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব, যাতে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰে। গতিকে ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকলৈ অনুৰোধ, যাতে আমাৰ চেনেলটো আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ে, যাতে আমি উৎসাহিত হৈ আপোনালোকৰ বাবে সময়ে সময়ে জবৰ ভেকেঞ্চি আনিব পাৰোঁ। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে ফৰ ট্ৰেইন গ্ৰেজুৱেট টিচাৰ, আৰু এই ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ পষ্টটো ওলাইছে তিনিটা ছাবজেক্টৰ বাবে: ছায়েন্স, মেথামেটিক্স আৰু কম্পিউটাৰ। আৰু সেয়া ওলাইছে এখন ৰেপুটেড স্কুল যি আছে গুৱাহাটী বাইহাটা চাৰিআলিত। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে কণ্টেক্ট কৰিব পাৰে 6900801031 বা 8638524076 এই নাম্বাৰত। আৰু তেওঁলোকে উল্লেখ কৰিছে যে ইমিডিয়েট জইনিং উইল গেট প্ৰিফাৰেঞ্চ, অৰ্থাৎ যিয়ে ইমিডিয়েটলি জইন কৰিবলৈ ইচ্ছুক তেওঁলোকক কিন্তু তেওঁলোকে প্ৰিফাৰেঞ্চ প্ৰদান কৰিব। আমাৰ নেক্সট জব ওলাইছে PMশ্ৰী কেন্দ্ৰীয় বিদ্যালয় তামোলপুৰত, যাৰ বাবে তেওঁলোকে এটা ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত কৰিছে 24 অক্টোবৰ তাৰিখে শুক্ৰবাৰে ৰাতিপুৱা 9 বজাত। যদিহে আপোনালোকে PGT ফিজিক্স বা PGT কম্পিউটাৰ ছায়েন্স বা ভকেশ্যনেল ইনষ্ট্ৰাক্টৰ বা অল্টাৰনেটিভ লেব ইনষ্ট্ৰাক্টৰৰ পষ্টকেইটা এপ্লাই কৰিবলৈ বিচাৰে তেন্তে এটা খুব সুবৰ্ণ সুযোগ, আপোনালোকে এই পষ্টকেইটা এপ্লাই কৰিব পাৰিব। কিন্তু এটা কথা মনত ৰাখিব, আপোনালোকৰ এপইণ্টমেণ্টটো ট্ৰুলি পাৰ্ট টাইম কণ্ট্ৰেকচুৱেল বেচিছত হ'ব। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে tamulpur.kvs.ac.in, সেইটো আপোনালোকে ভিজিট কৰি এপ্লাই কৰিব পাৰে। আমাৰ নেক্সটটো পষ্ট ওলাইছে ৱান্টেড ফ্ল'ৰ ট্ৰেইনাৰ মেল এণ্ড ফিমেল, অৰ্থাৎ পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব ফৰ এ ছফিষ্টিকেটেড নিউ জিম ইন যোৰহাট, অৰ্থাৎ যোৰহাটত থকা এটা জিমত ফ্ল'ৰ ট্ৰেইনাৰৰ পষ্ট খালী হৈছে। পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোক ইণ্টাৰেষ্টেড তেন্তে নিজৰ ৰিজিউমখন পঠিয়াই দিব recruitment.guwahati5@gmail.com, বা কিবা যদি কুৱেৰিজ থাকে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব 9365711378 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পষ্ট ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড পোষ্ট ৰয়েল BSc টিচাৰ। কোৱালিফিকেশ্যন, অৰ্থাৎ ৰয়েল BSc টিচাৰৰ পষ্টটোৰ বাবে কোৱালিফিকেশ্যন আপোনালোকৰ হ'ব লাগিব, প্ৰথম কথাটো হ'ল আছামিজ মিডিয়াম বেকগ্ৰাউণ্ডৰ হ'ব লাগিব। আৰু এই পষ্টকেইটা ওলাইছে ছানৰাইজ একাডেমীত, লোকেশ্যন হৈছে কৃষ্ণনগৰ জাপৰিগড় গুৱাহাটী। আৰু এই পষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব লাগিব 7002960711 বা 9365261473 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পষ্ট পুনৰ ওলাইছে তিনিজন গ্ৰেজুৱেট টিচাৰৰ পষ্ট, আৰু ৰিকুৱাৰমেণ্ট তেওঁলোকে কৈছে যে মাষ্ট বি স্পীক ইংলিছ ফ্লুৱেণ্টলি। ছাবজেক্টকেইটা হৈছে কম্পিউটাৰ এণ্ড ড্ৰয়িং, লোকেশ্যন হৈছে মালিগাঁও গুৱাহাটী। কণ্টেক্ট নাম্বাৰ আৰু তেওঁলোকৰ হোৱাটছআপ নাম্বাৰ য'ত আপোনালোকে নিজৰ ৰিজিউমখন পঠিয়াব লাগিব সেয়া হৈছে 9957073417। গতিকে যিমান পাৰি সোনকালে আপোনালোকে এপ্লাই কৰি দিব। আমাৰ নেক্সটটো পষ্ট ওলাইছে এক্সপিৰিয়েঞ্চ ফিমেল ৰিচিপশ্যনিষ্ট কাম ছেলছ এছিষ্টেণ্টৰ পষ্ট, আৰু সেয়া ওলাইছে এখন ৰেপুটেড জেমছ এণ্ড জুৱেলাৰী শ্ব'ৰুম যি আছে গুৱাহাটীত। লোকেশ্যন হৈছে গুৱাহাটী। কণ্টেক্ট নাম্বাৰ কেইটা হৈছে 8638332009। গতিকে এই পষ্টকেইটা খুব ভাল পষ্ট, যিমান পাৰি সোনকালে আপোনালোকে এপ্লাই কৰি ল'ব। আমাৰ নেক্সটটো পষ্ট পুনৰ ওলাইছে ৰেলৱে হাইস্কুল মালিগাঁও ৰিক্ৰুইটমেণ্ট। অৰ্গেনাইজেশ্যনখনৰ নাম হৈছে NF ৰেলৱে হাইস্কুল মালিগাঁও গুৱাহাটী। এংগেজমেণ্ট টাইপটো ট্ৰুলি কণ্টেক্সুৱেল বেচিছত হ'ব। ভেকেঞ্চি পজিশ্যনৰ কথা যদি কওঁ, প্ৰথমটো পষ্ট ওলাইছে পষ্ট গ্ৰেজুৱেট টিচাৰ ফৰ ফিজিকেল এডুকেশ্যন। পষ্টটো আনৰিজাৰ্ভ, সকলোৱে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যনৰ যদি কথা কওঁ, বেচেলাৰ্ছ বা মাষ্টাৰ্ছ ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন এজ পাৰ NCTE নৰ্মছৰ মতে হ'ব লাগিব। এই পষ্টটোত আপোনালোকৰ চেলাৰী 27,500 পাৰ মান্থত দিয়া হ'ব।
নেক্সটটো পোষ্ট ওলাইছে ট্ৰেইন গ্ৰেজুৱেট টিচাৰ ফৰ হিন্দী ছাবজেক্ট, ভেকেঞ্চি আছে 2টা, আনৰিজাৰ্ভৰ এটা আৰু চিডিউল কাষ্টৰ এটা পোষ্ট। এই পোষ্টটোত আপোনালোকৰ চেলাৰী হ'ব 26,250 ৰুপিজ পাৰ মান্থ, আৰু এই পোষ্টটোৰ বাবে এপ্লাই কৰিবলৈ আপোনালোক গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট ইন হিন্দী উইথ BEd হ'ব লাগিব, মাষ্ট হেভ পাছ টেট হ'ব লাগিব, লগতে আপোনালোকে যিটো মিডিয়ামত তেওঁলোকৰ বিদ্যালয়খন পঢ়োৱা হয় সেইটো মিডিয়ামত পঢ়াবলৈ আপোনালোক ইচ্ছুক হ'ব লাগিব। এই পোষ্টকেইটা এপ্লাই কৰিবলৈ বাবে আপোনালোকৰ দৰকাৰ হোৱা ডকুমেণ্টছকেইটা হৈছে ডেট অফ বাৰ্থৰ প্ৰুফ থকা ডকুমেণ্টছ, হয় মেট্ৰিকৰ এডমিট কাৰ্ড বা আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট, দ্বিতীয়তে এডুকেশ্যনেল চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিটছ, তৃতীয়তে কাষ্ট অৰ কমিউনিটি চাৰ্টিফিকেট যদিহে আপোনালোকে SC পোষ্টটোৰ কাৰণে এপ্লাই কৰে, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদিহে আপোনালোকে আগতে ক'ৰবাত বিদ্যালয়ত বা কোনোবা স্কুলত যদি কাম কৰাৰ এক্সপিৰিয়েঞ্চ আছে, আইডেণ্টিটি প্ৰুফৰ বাবে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID যিকোনো এখন দিলেই হ'ব, কেৰেক্টাৰ চাৰ্টিফিকেট আপোনালোকে দিব লাগিব ফ্ৰম 2 গেজেটেড অফিচাৰৰ পৰা, লগতে আপোনালোকে যদি কোনো অৰ্গেনাইজেশ্যনত কাম কৰি আছে তেন্তে তাৰ পৰা আপোনালোকে NOC-খন উলিয়াই কিন্তু দিব লাগিব। এতিয়া আহোঁ এই পোষ্টকেইটা আপোনালোকে কেনেকৈ এপ্লাই কৰিব। NF ৰেলৱে ৱেবছাইটত আপোনালোকে যাব, তাত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব, যিখন আপোনালোকে ডাউনলোড কৰি লগতে স্কেন কপিৰে সৈতে বাকীবিলাক যি ডকুমেণ্টছ আছে সেইবিলাক আপলোড কৰিব পাৰিব 15 অক্টোবৰৰ পৰা 28 অক্টোবৰৰ ভিতৰত। আৰু যেতিয়া আপোনালোকে ইণ্টাৰভিউৰ বাবে যাব, অৰিজিনেল ডকুমেণ্টছ প্লাছ 1 কপি ফটোজ কপি ছেট এটা আপোনালোকে কিন্তু ডকুমেণ্টছৰ লৈ যাব। ৱাকিং ইণ্টাৰভিউ চিডিউলটো মই কৈ দিছোঁ, সেয়া হৈছে 29 অক্টোবৰ 2005 ৰাতিপুৱা 9:30 বজাত। ইণ্টাৰভিউত ৰিপৰ্টিং টাইমটো 9:30 বজাত আৰু ইণ্টাৰভিউ টাইমিংটো হৈছে 11 বজাত। ভেনুটো হৈছে পাৰ্চনেল ডিপাৰ্টমেণ্ট, ফাৰ্ষ্ট ফ্ল'ৰ, হেডকোৱাৰ্টাৰ অফিচ অফ দি GM, NF ৰেলৱে মালিগাঁও গুৱাহাটী। গতিকে আপোনালোকে যিমান পাৰি সোনকালে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰক আৰু এই পোষ্টকেইটা এপ্লাই কৰি দিয়ক। আমাৰ নেক্সটটো পোষ্ট ওলাইছে পূৰবী ডেইৰী ৰিক্ৰুইটমেণ্ট 2025-ৰ, আৰু সেয়া ওলাইছে ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ্ছ কোঅপাৰেটিভ ইউনিয়ন লিমিটেডত, চমুকৈ WAMUL পূৰবী ডেইৰীত। এপ্লাই মোডটো টোটেলি অনলাইন। এতিয়া আহোঁ ভেকেঞ্চিনো কি ওলাইছে আৰু লগতে কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। প্ৰথমটো আহি গ'ল ছিনিয়ৰ মেনেজাৰ অৰ্গেনিক এণ্ড এগ্ৰি বিজনেছ, ভেকেঞ্চি আছে এটা, তাৰ বাবে ফুল টাইম BSc স্পেচিয়েলি এগ্ৰিকালচাৰ বা MSc ইন এগ্ৰিকালচাৰ বা MBA ইন এগ্ৰিকালচাৰ বিজনেছত হ'ব লাগিব। দ্বিতীয়তে ডেপুটি মেনেজাৰ মাৰ্কেটিং এণ্ড ছেলছৰ বাবে MBN ছেগমেণ্টত কৰিব লাগিব, 2টা ভেকেঞ্চি আছে। ফুল টাইম পষ্ট গ্ৰেজুৱেট ডিগ্ৰী বা ডিপ্ল'মা ইন মাৰ্কেটিঙত হ'ব লাগিব। তৃতীয়তে ডেপুটি মেনেজাৰ ইন মাৰ্কেটিং এণ্ড ছেলছ ফৰ স্পেচিয়েলি ফ্ৰ'জেন ছেগমেণ্টৰ বাবে, তাৰো 2টা ভেকেঞ্চি, ফুল টাইম পষ্ট গ্ৰেজুৱেট ডিগ্ৰী বা ডিপ্ল'মা ইন মাৰ্কেটিং ইয়াৰ বাবেও লাগিব। তাৰপিছত ডেপুটি মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ মাৰ্কেটিং এণ্ড ছেলছ স্পেচিয়েলি ফৰ ফ্ৰেছ ছেগমেণ্টৰ বাবে 3টা ভেকেঞ্চি আছে, ফুল টাইম পষ্ট গ্ৰেজুৱেট ডিগ্ৰী বা ডিপ্ল'মা ইন মাৰ্কেটিঙত হ'ব লাগিব। দেন নেক্সট পোষ্টটো হৈছে এছিষ্টেণ্ট ছেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যনৰ বাবে ফ্ৰেছ এম্বিয়েণ্ট আৰু ফ্ৰ'জেন ছেগমেণ্টত 16টা পোষ্টৰ ভেকেঞ্চি ওলাইছে এইটো পোষ্টৰ বাবে। ফুল টাইম গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোক কৰা হ'ব লাগিব। দেন নেক্সটটো পোষ্ট এছিষ্টেণ্ট মাৰ্কেটিং এণ্ড ব্ৰেণ্ডিং, এটা ভেকেঞ্চি আছে, ফুল টাইম গ্ৰেজুৱেট ইন এনি ডিচিপ্লিনৰ পৰা কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া আহোঁ এই পোষ্টকেইটা আপোনালোকে কেনেকৈ এপ্লাই কৰিব। আমাৰ স্ক্ৰীণত দেখা দিয়া recruitment.purobi.coop/login এই লিংকটোত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত পুনৰ আপোনালোকে লগইন কৰি সেই ৱেবছাইটত গৈ আপোনালোকৰ যি নেচেচাৰী ডকুমেণ্টছ আছে সেইবিলাক আপলোড কৰিব। দেন আপোনালোকে ছাবমিট বাটনটো ক্লিক কৰিব। এই পোষ্টকেইটা এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 31 অক্টোবৰ। নিচেই কম সময় আছে আপোনালোকৰ হাতত, গতিকে যিমান পাৰি সোনকালে কিন্তু আপোনালোকে এপ্লাই কৰি দিব। গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ। যথেষ্টখিনি আমি জবৰ ভেকেঞ্চি আনিলোঁ। পুনৰ আমি দেওবাৰে বা সোমবাৰে নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ বাবে
প্ৰাইভেট তথা গভৰ্ণমেণ্ট ছেক্টৰৰ জব লৈ আনিম। গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বিলাক চাব, আমাক ছাপোৰ্ট কৰিব, যাতে আপোনালোকৰ বাবে আমি জব সময়মতে আনিব পাৰোঁ। গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ। জয় আই অসম।